এনেকুৱা মানুহৰ পৰা আঁতৰি থাকক যি আপোনাৰ লগতেও নিজৰ স্বাৰ্থৰ বাবেহে থাকে। প্ৰমিছ, কচম এইবোৰ সকলো মিছা। কাৰণ সকলোতকৈ বেছি শপত খাতি সেইজনে খায় যিজনে সকলোতকৈ মিছা কথা কয়। কোনোবা ল'ৰা বা ছোৱালীয়ে আপোনাক ঠগিব পাৰে, কিন্তু আপোনাৰ কৰ্ম আৰু আপোনাৰ সততাই কেতিয়াও নঠগে। কাৰো কাৰণে আপুনি এনিটাইম ফ্ৰী নাথাকিব, নহ'লে মানুহে ফাল্টু বুলি ভাবিব। আপোনাৰ প্ৰব্লেম আনক কেতিয়াও নক'ব, নহ'লে মানুহে আপোনাৰ ফাইদা উঠাব। জল্দি যিকোনো নিৰ্ণয় নল'ব, কাৰণ জল্দি লোৱাৰ নিৰ্ণয় প্ৰায়ে ভুল হয়। যদি জীৱনত শান্তি পাব খোজে, প্ৰথমে মনটোক শান্ত কৰিব শিকক। প্ৰকৃত জীৱন সংগী সেইজন যিজনে আপোনাৰ সুখ আৰু দুখ সকলোতে লগত থাকে। যদি আপোনাৰ লক্ষ্য মজবুত হয়, পৃথিৱীৰ এনেকুৱা একো শক্তি নাই যি আপোনাক হৰুৱাব পাৰিব। যিকোনো কাম আধাতে এৰাৰ অভ্যাসে আপোনাক জীৱনত পিছ পেলাই ৰাখে। যিকোনো কাম সৰু বৰ নাথাকে, কিন্তু কৰিবলৈ আপোনাৰ আগ্ৰহ থাকিব লাগিব। কেতিয়াবা আপোনাৰ ভুল স্বীকাৰ কৰিব শিকক, কাৰণ সদায় আপুনি শুদ্ধ নহ'বও পাৰে। আপোনাৰ সুস্বাস্থ্যই আপোনাক আনন্দিত কৰি ৰাখিব। সঁচা প্ৰেম আচলতে জীৱনত প্ৰতাৰণা কৰা মানুহৰ লগতহে হয়। যিজন সৎ আৰু ভাল অন্তৰৰ হয়, জীৱনত তেওঁলোকেই বেছি সমস্যাৰ সন্মুখীন হ'ব লগা হয়। তোমাক ভালপোৱাজনে যেতিয়া তোমাক সময় নিদিয়া হ'ব, তুমি ভাবি ল'বা যে তেওঁ তোমাৰ হৈ থকা নাই। কাৰোবাক ভাল পাওক, কিন্তু আশা নকৰিব। কষ্ট ভাল পোৱাৰ কাৰণে নাপায়, আশা কৰাৰ কাৰণেহে পায়। যি আপোনাৰ ভালপোৱাক সন্মান নকৰে, তেওঁৰ পিছত লাগি ফুৰিলে ভালপোৱা নহয়, মূৰ্খামি হ'ব। ডাঙৰ মানুহ হোৱাটো সকলোৱে বিচাৰে, কিন্তু ভাল মানুহ হোৱাটোহে ডাঙৰ কথা। জীৱনত যদি সুখী থাকিব বিচাৰে, তেন্তে তেওঁক পাহৰি যাওক যি আপোনাক পাহৰি গ'ল। বাহিৰৰ পৰা শান্ত দেখিবলৈ হ'লে ভিতৰৰ পৰা বহুত যুঁজিব লাগিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব।